নতুন ৰেচিপি লৈ আহিছোঁ মাছৰ কালিয়া। মাছৰ কালিয়া বনাবৰ কাৰণে 6-7 পিচমান মাছ লৈছোঁ, নিমখ হালধি সানি লৈছোঁ, কাজু লৈছোঁ 6-10টা আৰু অলপ আফুগুটি, অকণমান চেনি, হালধি লৈছোঁ অলপ, নিমখ লৈছোঁ জোখত আৰু মগজ লৈছোঁ ভাত খোৱা চামুচেৰে 2 চামুচ, এটা পিঁয়াজ ডাঙৰ লৈছোঁ, এটা বিলাহী লৈছোঁ, নহৰু লৈছোঁ 10-15 ফুট আৰু আদা 1 টুকুৰ লৈছোঁ আৰু বনাবৰ কাৰণে ৰিফাইন তেল 1 কাপ লৈছোঁ। এইখন মই গেছৰ ওপৰত বহাই দিছোঁ। এতিয়া ইয়াতে মই তেলখিনি ঢালি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই মাছখিনি ইয়াত দি দিম। এতিয়া মোৰ তেলখিনি গৰম হৈছে, মই এতিয়া এক পিচকে এতিয়া মাছখিনি গোল্ডেন ব্ৰাউন হ'ব, এতিয়া নমাই থ'ব লাগিব। এতিয়া মোৰ মাছখিনি ভাজা হ'ল, গোল্ডেন ব্ৰাউন হৈছে। এতিয়া মই মাছখিনি নমাই দিওঁ। এতিয়া নমাই থৈ তাৰপিছত মই পেষ্ট কৰি লোৱা পিঁয়াজখিনি প্ৰথমে মই বহাই দিওঁ। তাৰপিছত বিলাহীখিনি দিম, তেজপাতটো দিলোঁ। তাৰপিছত পিঁয়াজ পেষ্ট কৰা পিঁয়াজটো দি দিম। পিঁয়াজখিনি ভালদৰে ভজা দৰে এতিয়া তাত মই পেষ্ট কৰি লোৱা বিলাহী, মগজ, কাজু এইখিনি মই ঢালি দিম। এতিয়া মই হালধিখিনি দিছোঁ, হালধিখিনি দি অলপ লৰাই দি ইয়াতে পেষ্ট কৰি লোৱা কাজু মগজখিনি ইয়াতে ঢালি দিম। আৰু এইখিনি পেষ্ট কৰি লোৱা পানীখিনি, যিখিনি পানী ওলাইছে সেইখিনিও মই ইয়াতে ঢালি দিম। ঢালি দি অলপ লৰাই আৰু যিমানখিনি আমি পানী লাগে, যিখিনি পানী আমি জোলখন বনাম, সিমানখিনি পানী মই লগতে দি দিছোঁ। আৰু নিমখখিনিও মই এতিয়া দি দিম জোখত, যিখিনি নিমখ লাগে সেইখিনিৰ কাৰণে মই সেইখিনি নিমখ এতিয়া লগতে দি দিছোঁ। দি অলপ লৰাই অলপ সময় ঢাকনিখন ইয়াত মাৰি থ'ম। যেতিয়ালৈকে এইখিনি উতলি নাহে তেতিয়ালৈকে মই ঢাকনিখন লগাই থ'ম। ঢাকনিখন উঠাই আনি যেতিয়া দেখিম যে খুব উতলিছে তেতিয়া মাছখিনি দি দিম। ঢাকনিখন উঠাই এতিয়া উতলিছে, এতিয়া ভালদৰে উতলিছে। ইয়াতে মই এতিয়া মাছখিনি দি দিম। এক পিচকৈ মাছ মই ইয়াতে দি দিওঁ। মাছখিনি দিয়াৰ পিছত আৰু কিছু সময় মই ঢাকনিখন মাৰি থ'ম আৰু মাৰি থোৱাৰ পিছত যেতিয়া মানে ভালদৰে অলপ কমিব, জোলটো কমাৰ পিছত 2-3 মিনিটমান সময় মানে এতিয়া উতলিব দিব লাগিব। ঢাকনিখন মই মাৰি থওঁ, 2-3 মিনিট সময় মাৰি থওঁ ঢাকনিখন।
মাৰাৰ পিছত যেতিয়া থপথপীয়া হ'ব তেতিয়া মই নমাই দিম। এতিয়া মই ঢাকনিখন গুচালোঁ, গুচাই চালোঁ যে এইখিনি হৈছে আৰু থপথপীয়া হৈছে বস্তুটো আৰু সিজিছে ধুনীয়াকৈ হৈছে আৰু এতিয়া অলপমান 2 মিনিটমান এনেকৈ 1 মিনিটমান থকাৰ পিছত বস্তুটো আৰু অলপমান গ্ৰেভি হ'লে মই নমাই দিম। এতিয়া হৈ গৈছে মাছৰ কালিয়া হ'ল। এতিয়া মই নমাই থ'ম। এতিয়া এইখিনি হৈ গ'ল, মই গেছটো অফ কৰি দিলোঁ। দি মই এতিয়া এইখনত চাৰ্ভিং প্লেটখনত মই এতিয়া নমাই দিছোঁ। মাছৰ কালিয়াখিনি ৰেডি হৈছে। এতিয়া আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।